নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মেখেলা চিলাই কৰা ভিডিঅ' এটা। মেখেলাত কাপোৰ লগাই চিলাব পৰা ভিডিঅ' এটা দেখাম বুলি ভাবিছোঁ আপোনালোকক আজি। এয়া প্ৰথমতে মেখেলা চিলাই কৰিবৰ বাবে কাপোৰ দুখন এনেদৰে কাটি লৈছোঁ। লাইনিং কাপোৰটো এই ধৰণে দুটুকুৰা কৰি কাটি লৈ মাজত জইন লগাই ল'ম। জইন লগাই মেখেলাখন চিলাব আৰম্ভ কৰিম। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। প্ৰথমে মেখেলাৰ ছাইডটো চিলাই ল'ম। মেখেলাখন যথেষ্ট বহল আছিল কাৰণে মই দুয়ো কাষে 1.5 ইঞ্চিকৈ কাটি লৈছোঁ। আৰু যিহেতু কাটি লৈছোঁ ঘৰটোৰ সূতাবিলাক ওলাই যাবৰ কাৰণে মই আগে মেখেলাখনৰ চিধা ছাইডটো এই ধৰণে ভিডিঅ'ত দেখুৱাৰ ধৰণে চিলাই ল'ম। এয়া মেখেলাখন চিধা কৰি ছাইডটো মই চিলাই ল'ম। তাৰপিছত মই মেখেলাখন ওলোটাই দি ফাইনেল চিলাই দুটা মাৰি ল'ম। মেখেলাখনত ওলাই থকা সূতাবিলাক মই এই ধৰণে কাটি লৈছোঁ। এয়া ভিডিঅ'টো দেখুৱাৰ ধৰণে ওলোটাকৈ এইবাৰ সমানকৈ চিলাইটো আমি হাতেৰে এই ধৰণে সমানকৈ দিছোঁ। দি ইয়াতে মই চিলাই মাৰি ল'ম। এয়া চিলাইটো মই ডাবল চিলাই মাৰি ল'ম যাতে চিলাইটো মজবুত হৈ থাকে। এয়া চিলাইটোৰ ওপৰেৰে মই আৰু এটা চিলাই মাৰি লৈছোঁ। দুটা চিলাই মাৰি ল'লে ভাল। দুয়ো কাষে ডাবল চিলাই ল'ম। প্ৰথমে মই এফালে চিলাই কৰি ল'ম, তাৰপিছত কাপোৰখন লগাম ভিডিঅ'টোত দেখুৱাৰ ধৰণে। এয়া মেখেলাখন ওলোটা ছাইড কৰি লৈ লৈছোঁ। এতিয়া মই আগতে কোৱাৰ ধৰণে দুয়োটা লাইনিং কাপোৰ জইন লগাই ল'ম। এয়া জইন চিলাইটো মাৰি লৈছোঁ। এয়া তলৰ কাপোৰটো মই এয়া চিধা কৰি দিছোঁ। চিধা কৰি দি এফালৰ মূৰৰ পৰা লগাই যাম। প্ৰথমে মই মেখেলাখন ভাঁজ কৰি লৈ লৈছোঁ। ফুলটোৰ তলৰ পৰা এনেদৰে ভাঁজ কৰি লৈ ল'ব। মেখেলাখন পিছল কাৰণে মই এই ধৰণে ভাঁজ কৰি লৈ লৈছোঁ, সহজ হোৱাৰ কাৰণে। এয়া মই আপোনালোকক দেখাই দিছোঁ। এতিয়া মই কাপোৰটো সেই ধৰণে ভাঁজ কৰি লৈ লৈছোঁ। ইয়াৰে পিছত কাপোৰটো আৰু মেখেলাখন দুয়োটা জইন লগাই দিম। এয়া দুয়োটা ভাঁজ কৰি লৈ ওপৰেৰে চিলাই মাৰি গৈ থাকিলে হ'ল। এয়া মই এতিয়া চিলাইটো লগাই দিছোঁ। মন কৰিব যাতে মেখেলাখনৰ পৰা কাপোৰটো পিছলি নাযায়। এয়া ধুনীয়াকৈ চিলাই লগাই যাই থাকিব সমানে। মই ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ, আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে। এয়া তলৰ ছাইডটো চিলোৱা হৈ গৈছে। এতিয়া মই
আকৌ ওলোটা ফালে ওপৰৰ ছাইডটো চিলাই দিম। এয়া দেখুৱাৰ ধৰণে কাপোৰখন আকৌ ভাঁজ কৰি লৈ এই ধৰণে চিলাই মাৰি ল'ম ওপৰত। এয়া চাওক, মন কৰিব কাপোৰ লগোৱা ছাইডটো যাতে মেচিনৰ ভিতৰ ফালে নাথাকে, বাহিৰ ফালে থাকে আৰু বাকী কাপোৰখিনি ভিতৰ ফালে থাকে, তেতিয়া মেখেলাখনত কোচ লাগি নাথাকে। এয়া ভিডিঅ'টোত দেখুৱাৰ ধৰণে ঠিক এইদৰেই ল'ব মেখেলাখন আৰু কাপোৰখন এই ধৰণে চিলাই গৈ থাকিব। এয়া ওপৰৰ চিলাইটো হৈ গ'ল। বাকী ৰোৱা কাপোৰখিনি মই এই ধৰণে কাটি আঁতৰাই দিছোঁ। ভিডিঅ'টোত প্ৰথম দেখুৱাৰ ধৰণে আকৌ এইটো ছাইডো আমি আগৰ নিচিনাকৈ লগাই ল'ম। প্ৰথমে চিধা ছাইডটো চিলাই লৈ ওলোটাকৈ দি আকৌ দুটা চিলাই মাৰি ল'ম। এয়া মেখেলাখন ওলোটাকৈ দি সমানকৈ দুটা চিলাই মাৰি ল'ম। এয়া দুয়োটা চিলাই মাৰি লোৱা হৈ গ'ল। এক্সট্ৰা সূতাখিনি কাটি দিছোঁ। এতিয়া সমানকৈ লৈ ওপৰৰ ভাঁজটো আমি কাটি দিম। চাওক ধুনীয়াকৈ চিলাই হৈ গৈছে। এতিয়া মেখেলাখনৰ ওপৰ ছাইডটো এই ধৰণে কাটি লৈছোঁ। এয়া সমানকৈ লৈ কাটি ল'ম। এয়া কাটি লোৱা হৈ গ'ল। এতিয়া মেচিনত মেখেলাখন সোমোৱাই দি মই ওপৰৰ ছাইডটো ভিডিঅ'টোত দেখুৱাৰ ধৰণে এয়া দুই ভাঁজ কৰি লৈছোঁ। প্ৰথমে এভাঁজ, তাৰে ওপৰেদি আৰু এভাঁজ কৰি লৈ চিলাই লগাইছোঁ। এয়া ওপৰৰ ফালে চিলাই লগোৱা মোৰ হৈ গৈছে। মই মেখেলাখনৰ তলত আৰু এটা চিলাই লগাই দিম যাতে চিলাইটো মজবুত হৈ থাকে। এয়া চাওক, দেখুৱাৰ ধৰণে ওপৰৰ চিলাই মাৰি লৈছোঁ আৰু মেখেলাখনৰ মই ওপৰৰ ছাইডটো এনেকৈ এটা চিলাই লগাই লৈছোঁ। মেখেলাখন চিলোৱা মোৰ কমপ্লিট হৈ গৈছে। আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।